নমস্কাৰ, মই অৰূপ বৈশ্যই আপোনালোক সকলোকে মোৰ এডুকেশ্যন উইথ এনজয়মেণ্ট ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে প্ৰায়বোৰ জিলাতে FLNৰ ওপৰত 5 দিনীয়া প্ৰশিক্ষণ চলি আছে। আজি আমি এইটো ভিডিঅ'ত বুনিয়াদী সাক্ষৰতাৰ সাংখ্যিকতা লগতে বুনিয়াদী সাক্ষৰতাৰ সাংখ্যিকতাৰ প্ৰয়োজনীয়তা ইম্পৰ্টেঞ্চ অফ FLNৰ ওপৰত আলোচনা কৰিম। আশা কৰিছোঁ মোৰ এই ভিডিঅ'টোৱে আপোনালোকক বহুখিনি সহায় কৰিব। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ আধাৰত গোটেই ভাৰতবৰ্ষ জুৰি ব্যাপকভাৱে এটা অভিযান চলাই থকা হৈছে, যাৰ নাম হৈছে নিপুণ ভাৰত। আৰু এই নিপুণ ভাৰত অভিযানটো আমাৰ অসমত নিপুণ অসম নামেৰে চলাই থকা হৈছে। আৰু এই নিপুণ অসমৰ অধীনত তৃতীয় শ্ৰেণীলৈ সামৰি FLN, যাৰ সম্পূৰ্ণ নামটো হৈছে ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি, আৰু অসমীয়াত ক'লে হ'ব বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা, এই কাৰ্যসূচীটো চলাই থকা হৈছে। বুনিয়াদী সাক্ষৰতা যিটো শব্দ, দুটা শব্দ মিলি পেলাই গঠন হৈছে, বুনিয়াদী আৰু সাক্ষৰতা। ভাষাৰ ক্ষেত্ৰত সাক্ষৰতা বুলি ক'লে আমি বুজি পাওঁ ভাষা এটা শিকনৰ কাৰণে প্ৰয়োজনীয় কৌশলসমূহ LSRW, শ্ৰৱণ, কথন, পঠন, লিখন, এই চাৰিওটা কৌশল আয়ত্ত কৰি ভাষাটোক নিজৰ প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰিব পৰা যিটো দক্ষতা, তাকেই সাক্ষৰতা বুলি কোৱা হয়। তেনে ক্ষেত্ৰত আমি বুনিয়াদী সাক্ষৰতাৰ জৰিয়তে কি বুজি পাওঁ? বুনিয়াদী সাক্ষৰতা হৈছে ভাষা এটা শিকনৰ কাৰণে যিখিনি প্ৰাৰম্ভিক জ্ঞানৰ প্ৰয়োজন, সেই প্ৰাৰম্ভিক জ্ঞান আহৰণ কৰা আৰু তাক অনুশীলন কৰা। এই বুনিয়াদী সাক্ষৰতা যিটো প্ৰাৰম্ভিক জ্ঞানৰ কথা কোৱা হৈছে, প্ৰাৰম্ভিক জ্ঞানৰ জৰিয়তে ভাষা শিকনৰ যি 9টা উপাদান, সেই 9টা উপাদানৰ বিষয়ে সামৰি লোৱা হৈছে। 9টা উপাদান কি কি? 9টা উপাদান হৈছে মৌখিক ভাষাৰ বিকাশ, ধ্বনি সচেতনতা, পাঠোদ্ধাৰ, পঠন সাৱলীলতা, পঠনবোধ, শব্দ ভাণ্ডাৰ, ছপাৰ ধাৰণা, লিখন আৰু পঠন সংস্কৃতি। এই 9টা উপাদানৰ বিষয়ে ইতিমধ্যে আপোনালোকে যিসকলে FLN ট্ৰেইনিং সমাপ্ত কৰিছে তেওঁলোকে জানিব পাৰিছে। আৰু এই বুনিয়াদী সাক্ষৰতাত এই প্ৰাৰম্ভিক জ্ঞানৰ জৰিয়তে এই 9টা উপাদানৰ ওপৰত জ্ঞান লাভ কৰাটো বুজোৱা হৈছে। আমি শিশু এগৰাকীক কেতিয়া বুনিয়াদীভাৱে সাক্ষৰ বুলি ক'ব পাৰিম? যেতিয়া আমি FLN ট্ৰেইনিঙত বুনিয়াদী সাক্ষৰতাৰ ওপৰত যিবিলাক এক্টিভিটি কৰিছোঁ, ভাষাৰ 9টা উপাদানৰ ওপৰত যিবিলাক কাৰ্যসূচী আমাক দিয়া হৈছিলে, সেই সকলোখিনি যেতিয়া আমি শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীৰ ওপৰত প্ৰয়োগ কৰিম, তাৰ ফলত ছাত্ৰ ছাত্ৰীসকলে যি ভাষাৰ এই 9টা উপাদানৰ ওপৰত জ্ঞান লাভ কৰি পেলাই আমাৰ অসমীয়া ভাষাটো যেতিয়া তেওঁলোকে নিজৰ প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰিব পৰা যিটো দক্ষতা লাভ কৰিব, তেতিয়াই আমি শিশুগৰাকীক বুনিয়াদীভাৱে সাক্ষৰ বুলি ক'ব পাৰোঁ। এতিয়া আমি আগবাঢ়িছোঁ বুনিয়াদী সাংখ্যিকতা। সাংখ্যিকতা বুলি ক'লে আমি বুজি পাওঁ যে গণিতৰ সংখ্যাৰ ধাৰণা আৰু গণিতৰ প্ৰক্ৰিয়াবোৰ আয়ত্ত কৰা আৰু দৈনন্দিন জীৱনত প্ৰয়োগ কৰিব পৰা যিটো দক্ষতা, সেই দক্ষতাটোকে সাংখ্যিকতাৰ জৰিয়তে বুজোৱা হয়। আনহাতে বুনিয়াদী সাংখ্যিকতা হৈছে প্ৰাসাংখ্যিক ধাৰণাৰ লগতে সৰল গাণিতিক প্ৰক্ৰিয়াবোৰৰ জ্ঞান লাভ কৰা আৰু অনুশীলন কৰা। প্ৰাসাংখ্যিক ধাৰণাৰ সৰল গাণিতিক প্ৰক্ৰিয়াৰ জৰিয়তে যোগ, বিয়োগ, পূৰণ, হৰণ, এই 4 প্ৰক্ৰিয়াক বুজোৱা হৈছে। আৰু বুনিয়াদী সাংখ্যিকতাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ প্ৰাসাংখ্যিক ধাৰণা, প্ৰি নাম্বাৰ কনচেপ্ট, সংখ্যা আৰু সংখ্যা প্ৰক্ৰিয়া, নাম্বাৰ এণ্ড নাম্বাৰ কনচেপ্ট, আকৃতি আৰু অৱস্থানবোধ, শ্বেপছ এণ্ড স্পেটিয়েল আণ্ডাৰষ্টেণ্ডিং, জোখ মাখ, মেজাৰমেণ্ট, চানেকি, পেটাৰ্ণ, তথ্যৰ ব্যৱহাৰ, ডাটা হেণ্ডলিং, গাণিতিক যোগাযোগ, মেথামেটিকেল কমিউনিকেশ্যনৰ বিকাশৰ ওপৰত জোৰ দিয়া হৈছে। আৰু এই 7টা হৈছে সাংখ্যিকতাৰ প্ৰধান উপাদান। বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ ওপৰত সম্পূৰ্ণভাৱে জানিবলৈ আপোনালোকে মোৰ এই FLNৰ অ আ ক খ ভিডিঅ'টো চাব পাৰে। এইটো চেনেলতেই উপলব্ধ। মই লিংকটো ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰি দিছোঁ। আপোনালোকৰ সুবিধামতে এইটো ভিডিঅ' চাব পাৰে। এতিয়া FLNৰ প্ৰয়োজনীয়তা, ইম্পৰ্টেঞ্চ অফ FLNৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছোঁ। FLN কাৰ্যকৰী কৰাৰ প্ৰধান আৰু মূল কাৰণটো হৈছে পঢ়িব নোৱাৰা। শিশু এগৰাকীয়ে যেতিয়া ভাষাটো পঢ়িব নোৱাৰে, তেনেহ'লে সেই ভাষাটো ব্যৱহাৰ কৰি যিবিলাক অন্য বিষয় প্ৰস্তুত কৰা হয়, সেই বিষয়বিলাকো শিকনৰ ক্ষেত্ৰত বাধা আহি পৰে। এতিয়া ধৰি লওক অসমীয়া ভাষাটো ব্যৱহাৰ কৰি সমাজ বিজ্ঞানখন ব্যৱহাৰ কৰা হয়, গতিকে তেওঁ যদি অসমীয়া ভাষাটো পঢ়িব নোৱাৰে, তেনেহ'লে সমাজ বিজ্ঞানখনৰ জ্ঞান লাভ কৰাৰ ক্ষেত্ৰতো বাধাৰ সৃষ্টি হয়। ঠিক একেদৰে ইংৰাজী ভাষাটো যদি পঢ়িব নোৱাৰে, তেনেহ'লে ইংৰাজী ভাষাটো ব্যৱহাৰ কৰি পেলাই ইংৰাজী ভাষাটোৰ লগতে বিজ্ঞানো বৰ্তমান ইংৰাজী ভাষাত দিয়া হৈছে ক্লাছ 6ৰ পৰা। তেনে ক্ষেত্ৰত এই ইংৰাজী ভাষাটো পঢ়িব নোৱাৰাৰ ফলত তেওঁৰ বিজ্ঞান বা অন্য যিবিলাক বিষয়বস্তু আছে ইংৰাজীত আহে, সেইবিলাক বিষয় শিকনতো বাধাৰ সৃষ্টি হয়। 2 নম্বৰ কাৰণটো হৈছে বিশ্ব বেংকে এটা ডাটা দিছিলে, যিটো আছিলে লাৰ্ণিং পভাৰ্টি ইণ্ডেক্স। এই লাৰ্ণিং পভাৰ্টি ইণ্ডেক্স অনুসৰি ভাৰতৰ সূচাংক হৈছে 55, অৰ্থাৎ প্ৰতি 100গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত 55গৰাকী ছাত্ৰ ছাত্ৰীয়ে পঢ়িব পাৰে, বাকী 45গৰাকী ছাত্ৰ ছাত্ৰীয়ে পঢ়িব নোৱাৰে। গতিকে এইটো যদি এটা ডাঙৰ স্কেলৰ ভিতৰত চোৱা যায়, বৃহৎ সংখ্যক ছাত্ৰ ছাত্ৰী এতিয়াও ভাষা শিকনৰ ক্ষেত্ৰত পিছ পৰি আছে।
তাৰোপৰি যিবিলাক ওপৰৰ শ্ৰেণী অৰ্থাৎ 6, 7, 8 বা হায়াৰ ক্লাছলৈকে যেতিয়া কলেজৰ ওপৰলৈকে যাব, কলেজ লেভেললৈকে যাব, তেতিয়া আমাৰ কি হয়, প্ৰথম শ্ৰেণীত যিমানখিনি ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰে, হায়াৰ ক্লাছবিলাকত সেই একেখিনি ছাত্ৰ ছাত্ৰীয়ে ৰিটেন নকৰে, অৰ্থাৎ হায়াৰ ক্লাছলৈ যাই থকালৈকে কি হয়, ল'ৰা ছোৱালীবিলাক ক্ৰমান্বয়ে কমি আহে। এইটো এটা চিন্তনীয় বিষয়। চতুৰ্থ কাৰণ হিচাপে চালে পাওঁ NAS 2021ৰ ছাৰ্ভে। নেশ্যনেল এছেছমেণ্ট ছাৰ্ভে এটা কৰিছিলে 2021ত। তেওঁলোকে ছাৰ্ভেটো কৰি পাইছিলে যে ভাষাৰ ক্ষেত্ৰত 63% ল'ৰা ছোৱালীৰহে বয়স অনুপাতে দক্ষতা লাভ কৰিছে, আনহাতে বয়স অনুপাতে সাংখ্যিকতাৰ ক্ষেত্ৰত 60% ছাত্ৰ ছাত্ৰীয়ে দক্ষতা লাভ কৰিছে। ইয়াৰ পৰাও প্ৰায় এপ্ৰক্সিমেটলি 40% ছাত্ৰ ছাত্ৰীয়ে ভাষা আৰু সাংখ্যিকতাৰ ক্ষেত্ৰত দক্ষতা আহৰণ কৰা নাই। গতিকে এইটো এটা চিন্তনীয় বিষয়। এতিয়ালৈ প্ৰায় বয়স অনুপাতে প্ৰায় 5 কোটি ল'ৰা ছোৱালীয়ে নিজৰ পাঠ্যক্ৰম পঢ়িব নোৱাৰে। গতিকে এই সকলোবিলাক কাৰণৰ ওপৰত নিৰ্ভৰ কৰি FLN বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা কাৰ্যসূচীটো আৰম্ভ কৰা হৈছে, আৰু যাৰ দ্বাৰা আশা কৰা হৈছে 2026 পৰা 27 চনৰ ভিতৰত তৃতীয় শ্ৰেণীৰ ভিতৰত সকলো ছাত্ৰ ছাত্ৰীয়ে বুনিয়াদীভাৱে সাক্ষৰ আৰু সাংখ্যিকতাৰ জ্ঞান লাভ কৰিব বুলি আশা কৰা হৈছে।